আমাৰ 126 জন এমএলএৰ ভিতৰত আটাইতকৈ মানে ব্যৰ্থ এমএলএ হ'ল মহেশ্বৰ বড়ো ডাঙৰীয়া আৰু আটাইতকৈ কাৰাপ্টেড ইএম হ'ল জগদীশ সৰকাৰ ডাঙৰীয়া। আজি 15 বছৰত তেওঁলোকে টোটেলি কাৰাপশ্যন কৰিলে। আজি কলাইগাঁওবাসী ৰাইজে আজি মহেশ্বৰ বড়োক এজন ব্যৰ্থ এমএলএ আৰু এজন গেলা মাষ্টাৰ বুলি আখ্যা দিছে। এই কথাটো তেওঁ ভাবক। নমস্কাৰ, প্ৰথমতে মই ৰিপাব্লিক নিউজৰ দৰ্শকসকলক মই নমস্কাৰ যাচিছোঁ। আজি আপোনালোকৰ নিউজ চেনেলৰ মাধ্যমেৰে মই দুটামান কথা মানে আমাৰ ৰিপাব্লিক নিউজৰ দৰ্শক তথা আমাৰ মধুইগুৰি তথা আমাৰ BTC অঞ্চলৰ ৰাইজক মই জনাব বিচাৰিছোঁ। যোৱা 2 তাৰিখ ছেপ্টেম্বৰ মাহৰ 2 তাৰিখে আমাৰ মধুইগুৰি অন্তৰ্গত তথা হৰিচিঙা অন্তৰ্গত নিজ কলাইগাঁও প্ৰাইমাৰী আৰু মাজুচুপা প্ৰাইমাৰী যৌথভাৱে তেওঁলোকে এখন BPF দলৰ এখন তেওঁলোকে সভা অনুষ্ঠিত কৰিছিলে আৰু সেই সভাত মহেশ্বৰ বড়ো ডাঙৰীয়া আৰু জগদীশ সৰকাৰ ডাঙৰীয়া উপস্থিত আছিলে আৰু সেই সভাৰ জৰিয়তে তেওঁলোকে বিভিন্ন ধৰণৰ বিভ্ৰান্তিমূলক বক্তব্য আগবঢ়াও আমাৰ দৃষ্টিগোচৰ হৈছে। প্ৰথমে মই মহেশ্বৰ বড়ো ডাঙৰীয়াৰ দুটামান কথা মই প্ৰত্যুত্তৰ দিব বিচাৰিছোঁ। তেওঁ কৈছে তেওঁ সভাৰ ৰাইজক তেওঁ কৈছে যে আমাৰ UPPL দলে যদি চৰকাৰ গঠন কৰে তেতিয়াহ'লে অনাবৰু ৰাইজে ইয়াত থাকিব পাৰিব না নোৱাৰিব, তেনেকুৱা এটা বোলে আমাৰ UPPL দলত তেনেকৈ এটা চৰ্চা হৈ আছে। UPPL দলে চৰকাৰ গঠন কৰিলে অনাবৰু ৰাইজৰ এটা বিপদ আহিব পাৰে, তেনেকুৱা ধৰণৰ এটা বিভ্ৰান্তিকৰ মন্তব্য আগবঢ়োৱা আমি দেখিবলৈ পাইছোঁ। কিন্তু মই মহেশ্বৰ বড়ো ডাঙৰীয়াক এজন জনপ্ৰতিনিধি হিচাপে কলাইগাঁও এজন বিধায়ক হিচাপে তেওঁক মই সুধিব বিচাৰিছোঁ, আজি UPPL দলৰ কোনখন সভাত বা UPPL দলৰ কোনটো স্তৰত তেনেকুৱা ধৰণৰ চিন্তা চৰ্চা বা তেনেকুৱা ধৰণৰ কথা বাৰ্তা চলিছে তেওঁ কিবা তথ্য সহকাৰে প্ৰমাণ দিব পাৰিব নেকি? আৰু দ্বিতীয় কথা হ'ল, আজি বহুতো BPF দলৰ নেতা কৰ্মী BPF দল ত্যাগ কৰি তেনে আজি অন্যান্য দলত তেওঁলোকে আহিছে আৰু যথেষ্টখিনি সংখ্যক আজি BPF বাদ দি UPPL দলত যোগদান কৰিছে। আজি তেওঁলোকক বেয়া ভাষাৰে তেওঁ মানে সমালোচনা কৰিছে। কিন্তু মই মহেশ্বৰ বড়ো ডাঙৰীয়াক মই সুধিব বিচাৰিছোঁ যে তেওঁলোকৰ দলত যেতিয়ালৈকে তেওঁৰ সতীৰ্থবিলাকে কাম কৰি আছিলে তেতিয়া তেওঁলোকৰ একো দৃষ্টিগোচৰ হোৱা নাছিলে নেকি? আজি মহেশ্বৰ বড়ো ডাঙৰীয়াই কৈছে যে তেওঁলোকৰ দলৰ পৰা যিবিলাক সতীৰ্থই আজি বাদ দি আজি UPPL দল বা তথা BJP বা অন্যান্য দলত যোগদান কৰিছে তেওঁলোকে হেনো দুৰ্নীতি কৰি আহিছে। আৰু বিশেষকৈ মই পবিত্ৰ বসুমতাৰী হিচাপে মাননীয় বিধায়ক মহোদয়ক মই সুধিব বিচাৰিছোঁ, যদি তেওঁৰ তাত যদি পবিত্ৰ বসুমতাৰী BPFত থকাৰ সময়ছোৱাত যদি কিবা দুৰ্নীতিৰ লগত ৰিলেটেড আছে তেওঁ তথ্য সহকাৰে দাঙি ধৰক, আৰু নহ'লে তেওঁক মই ক'ব বাধ্য হ'ম তেওঁ যিহেতুকে আমাৰ কলাইগাঁও অঞ্চলত কলাইগাঁওবাসী ৰাইজে তেওঁক এজন গেলা মাষ্টাৰ হিচাপে আজি স্বীকৃতি দিছে। আজি গেলা খাই আবুল তাবুল কথা তেওঁক নুবুকিবলৈ মই তেওঁক সকীয়াই দিছোঁ। আৰু 3 নম্বৰ কথাটো হ'ল যে যিহেতুকে তেওঁলোকৰ যিবিলাক সতীৰ্থই আজি দল বাদ দি আছে তেওঁলোকে কাৰাপশ্যনৰ লগত ৰিলেটেড, আজি মই ক'ব বিচাৰিছোঁ আজি BPFৰ যিসকল আজি কৰ্মকৰ্তা আছে VCDCৰ চেয়াৰমেন মেম্বাৰ সকলোৱে কাৰাপশ্যনৰ লগত জড়িত। যিহেতুকে আমি RTI ৰিপৰ্টৰ মাধ্যমেৰে আমি দেখিবলৈ পাইছোঁ যে IOR ঘৰৰ পৰা PMY ঘৰলৈকে আজি বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম কাজৰ আঁচনিত দুৰ্নীতি আৰু এইবিলাক আমি তথ্য সহকাৰে আমি দাঙি ধৰিম আৰু আমি আজি আহি থকা এমাহৰ ভিতৰত আমি লিগেল একশ্যন লোৱাৰ কাৰণে আমি ব্যৱস্থা আমাৰ দলে কৰি আছোঁ। আৰু যিহেতুকে জগদীশ সৰকাৰ ডাঙৰীয়াও তেওঁ আবুল তাবুল বুকিবলৈ ধৰিছে, সেই সভাত তেওঁ কৈছে যে বোলে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া ছাগলৰ লগত তেওঁ মানে কম্পেয়াৰ কৰিছে। আজি জগদীশ সৰকাৰ ডাঙৰীয়া তেওঁ এজন নাপিত, এই নাপিতে আজি নকয় কি মানে তেওঁক মই আজি নাপিত হিচাপে মই আখ্যা দিব লগা মই বাধ্য হৈ গৈছোঁ, কাৰণ তেওঁ এজন জনপ্ৰতিনিধি হয়। এজন জনপ্ৰতিনিধিক কেনেকৈ কথা ক'ব লাগে তেওঁ শিকা নাই আৰু ৰাইজৰ হৈ কি তেওঁ চিন্তা চৰ্চা কৰিব। যিজন নেতাই 15 বছৰ ধৰি আমাৰ মধুইগুৰি অঞ্চলত নেতৃত্ব দিলে, আজি সেই নেতাজনৰ মুখত আবুল তাবুল কথা তেওঁ এটা ভাল কথা ক'ব চিন্তা কৰিব নোৱাৰিলে, কাৰণ তেওঁলোকে আজি 15 বছৰত তেওঁলোকে টোটেলি কাৰাপশ্যন কৰিলে। আৰু মহেশ্বৰ বড়ো ডাঙৰীয়াই আজি 5টা বছৰত বিগত 5টা বছৰত তেওঁ কোনো ধৰণৰ উন্নয়নমূলক কাম কাজ কৰিব নোৱাৰিলে আৰু আমাৰ কলাইগাঁও সমষ্টিত তেওঁ কোনো এটা উল্লেখনীয় কাম কৰিব নোৱাৰিলে। তেওঁ MLA ফাণ্ডৰ বাদে তেওঁ যিখিনি নেকি স্কিম আনিব লাগিছিলে আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ পৰা তেওঁ কোনো আনা দেখা নাপালোঁ। আৰু মই আজি আখ্যা দিব বিচাৰিছোঁ তেওঁক আমাৰ 126 জন MLAৰ ভিতৰত আটাইতকৈ মানে ব্যৰ্থ MLA হ'ল মহেশ্বৰ বড়ো ডাঙৰীয়া আৰু আটাইতকৈ কাৰাপ্টেড ইএম হ'ল জগদীশ সৰকাৰ ডাঙৰীয়া। কাৰণ জগদীশ সৰকাৰ ডাঙৰীয়াৰ দিনত যথেষ্টখিনি দুৰ্নীতি হৈছে বুলি আজি মানে আমি জানিবলৈ পাইছোঁ। আমি RTI ৰিপৰ্টৰ জৰিয়তে কেগৰ ৰিপৰ্টৰ জৰিয়তে বিভিন্ন তেওঁৰ 3টা ডিপাৰ্টমেণ্টত আজি দুৰ্নীতি আমি হোৱা দেখিছোঁ। আৰু
আজি এমাৰ আগতে যিহেতুকে তেওঁ এপইণ্টমেণ্ট দিয়া টকা পইচা লৈ ইলিগেলি এপইণ্টমেণ্ট দিয়াৰ চাকৰি 29 জনৰ গ'ল আৰু আমি শুনিবলৈ পাইছোঁ যে আৰু তেওঁৰ ডিপাৰ্টমেণ্ট ছইল কনজাৰ্ভেশ্যন আৰু আপোনাৰ ভূমি সংৰক্ষণ ডিপাৰ্টমেণ্টৰো তেওঁৰ মানে যথেষ্ট ইলিগেলি এপইণ্টমেণ্ট দিয়াবিলাক আজি যাব। আজি দুৰ্নীতি তেওঁ কৰিছে নে তেওঁৰ সতীৰ্থই কৰিছে জল পট ৰাইজে গম পাই গৈছে। আজি তেওঁলোকৰ ভৰিৰ তলত মাটি নোহোৱা হৈ গৈছে, সেইটোৰ কাৰণে তেওঁলোকে আবুল তাবুল বকিবলৈ ধৰিছে। আৰু এতিয়া মহেশ্বৰ বড়ো ডাঙৰীয়া আৰু আপোনাৰ জগদীশ চৰকাৰ ডাঙৰীয়াই তেওঁলোকে কয় যে যোৱা যিখন 2 তাৰিখৰ মিটিং সেই মিটিঙত তেওঁলোকে কৈছে বোলে তেওঁলোকে বিপুল ভোটত জয়ী হ'ব, তেওঁলোকক মানে ৰুধিবলৈ আৰু কোনো নাই। কিন্তু ইমান যদি তেওঁলোকৰ পাৰ্টি কৰ্মীবিলাক যদি ইমান ভাল, আজি পচা আলু গেলা আলুবিলাকে তেওঁলোকৰ দলৰ পৰা ওলাই বেলেগ দলত গ'ল, তেওঁ দলটো নিকা হ'ল। আজি ইমান নিকা দলৰ কৰ্মকৰ্তা থাকিও আজি তেওঁলোকে লোকেলিটি মানুহক লৈ কিয় মিটিং পাতিব নোৱাৰে? আজি তেওঁলোকে ভাড়াত আনি কিয় মিটিং কৰিব লগা বাধ্য হৈছে? মই এই কথাটো জগদীশ চৰকাৰ আৰু আপোনাৰ বিধায়ক ডাঙৰীয়াক মই সুধিব বিচাৰিছোঁ। আৰু কি কাৰণত আজি কলাইগাঁওবাসী ৰাইজে আজি মহেশ্বৰ বড়োক এজন ব্যৰ্থ MLA আৰু এজন গেলা মাষ্টাৰ বুলি আখ্যা দিছে, সেই কথাটো তেওঁ ভাবক। আৰু তেওঁ 10 বছৰত কলাইগাঁৱত কোনো এটা উল্লেখনীয় কাম কৰিব নোৱাৰাটো এটা তেওঁৰ ব্যৰ্থতা নহয়নে? আৰু যিহেতুকে আজি মেকেঞ্জি ৰোডটো 5 বছৰ আগতে উদ্বোধন কৰিছিলে, আজিলৈকে মেকেঞ্জি ৰোডটো তেওঁলোকে বনাব নোৱাৰিলে, এইটো এটা তেওঁলোকৰ ব্যৰ্থতা নহয়নে? আৰু জগদীশ চৰকাৰ ডাঙৰীয়াই ফেডাৰেশ্যন কৰিছিলে চুগুনবাহী আৰু বিশেষকৈ গিৰোৱা অঞ্চলত থাকি, তাত এজন তেওঁ ভূমি সংৰক্ষণৰ হয় তেনে তেওঁ আজি তাতে এটা মাথাউৰি বনাব নোৱাৰাটো এটা ব্যৰ্থতা নহয়নে? আজি কলাইগাঁৱত আজি ড্ৰেইন এটা আজি কমপ্লিট কৰিব নোৱাৰাটো তেওঁলোকৰ এটা ব্যৰ্থ নহয়নে? আজি এজন বড়ো বিধায়ক হৈ তেওঁ আজি কলাইগাঁও এখনে আমাৰ প্ৰাইভেট UN একাডেমি আছিলে, যাত তেওঁ এটকা পইচা আজি দিয়াৰ তাৰমানে নজিৰ নাই। আজি তেওঁ LED এটা ভগৰ বাদে তেওঁ আৰু বেলেগ কাম কি কৰিলে? আজি সেইটো জল পটবোৰ ৰাইজে গম পায়। তাতে বাঁহৰ মূৰা গাছৰ মূৰাও যদি আজি MLA হ'লে তেওঁ LED এটা তাতকৈ আৰু ভালকৈ ভগাব পাৰিলে হয়, বিতৰণ কৰিব পাৰিলে হয়। আৰু তেনেকুৱা ধৰণৰ এজন MLAক আমি আজি এইবাৰ কলাইগাঁওবাসী ৰাইজে বিদায় দিয়াৰ কাৰণে প্ৰস্তুত হৈছে। তেওঁলোকৰ আৰু কাৰ্যকাল 4-5 মাহ আছে। এই 4-5 মাহ কাৰ্যকালৰ পিছত তেওঁলোকে আমাতকৈ আৰু বেছি পচা গেলা আলুৰ দৰে থাকিব লাগিব। মই আজি এই মাধ্যমেৰে আজি ৰিপাব্লিক নিউজৰ জৰিয়তে মই তেওঁলোকক মই জনাই দিছোঁ। আৰু তেওঁলোকে যদি প্ৰমাণ দিব পাৰে, আজি পবিত্ৰ বসুমতাৰীৰ কাৰাপশ্যনৰ কথা যদি তেওঁ প্ৰমাণ দিব পাৰে, জগদীশ চৰকাৰ আৰু মহেশ্বৰ বড়ো ডাঙৰীয়াক মই প্ৰত্যাহ্বান জনাইছোঁ। কাৰণ জগদীশ চৰকাৰ ডাঙৰীয়া আৰু মহেশ্বৰ বড়ো ডাঙৰীয়াৰ পৰা আজি ডেটত লাগি পবিত্ৰ বসুমতাৰীৰ এটা ফুটা কৰি তেওঁলোকৰ পৰা লোৱা ৰেকৰ্ড নাই। আৰু তেওঁলোকৰ যদি ৰেকৰ্ড আছে তথ্য সহকাৰে দাঙি ধৰক। আৰু তেওঁলোকৰ সংগু বাংগুবিলাকে কিমান দুৰ্নীতি কৰিছে তাৰ যদি তথ্য লাগে মই তথ্য দিম। আজি ঘৰ দিয়াৰ নামত, আজি এনৰেগাৰ কাম দিয়াৰ নামত কিমানখিনি কাৰাপশ্যন হৈ আছে, কাৰোবাক চাইকেল দিয়াৰ নামত, ঠেলা দিয়াৰ নামত তথ্য সহকাৰে মই দাঙি ধৰিবৰ কাৰণে মই প্ৰস্তুত আছোঁ। আৰু তেওঁলোকক মই চেলেঞ্জ কৰিছোঁ, যদি তেওঁলোকৰ দলটো যদি নিকা, তেওঁলোকৰ কৰ্মকৰ্তা যদি নিকা, তেওঁলোকে প্ৰুফ কৰি দেখুৱাওক। আৰু মই তেওঁলোকক ক'ব বিচাৰিছোঁ, তেওঁলোকে যদি মোক তথ্য সহকাৰে যদি মোক বিচাৰে, মই তথ্য সহকাৰে দিবৰ কাৰণে মই প্ৰস্তুত আছোঁ। কছাৰীতল VCDCৰ কথা কওক, বালিপাৰা VCDCৰ কথা কওক, নাপ্তিপাৰা প্ৰাইমাৰীৰ কথা কওক, নাপ্তিপাৰা VCDCৰ কথা কওক, নিজ কলাইগাঁও VCDCৰ কথা কওক, মই তথ্য সহকাৰে তেওঁলোকক মানে তথ্য দিবৰ কাৰণে মই প্ৰস্তুত আছোঁ। মই এই কথাখিনি তেওঁলোকক জনাইছোঁ। আৰু তেওঁলোকক আবুল তাবুল বিভ্ৰান্তিমূলক এজন জনপ্ৰতিনিধি হয়, তেওঁলোকে শাসনত থকা মানুহ হয়, তেনে যাতে ব্যক্তিগত আক্ৰমণ নকৰে, তেওঁলোকে সুস্থ মগজৰে তেওঁলোকে পাৰ্টি কৰে, সুস্থ মগজৰে ৰাজনীতি কৰে, মই তেওঁলোকক আহ্বান জনাইছোঁ। ধন্যবাদ। Republic News, impartial, authentic, fast.